গুড এম চি আমি জয় জয়তে আপোনালোক সদতিলৈকে আমি আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বৰ্তমান আমি আহি উপস্থিত হৈছোঁহি হাৰিপাৰ কছাৰী গাঁৱৰ আমাৰ ছুপাৰষ্টাৰ আমাৰ সন্মানীয় আমি ৰঞ্জিত ছাৰৰ ঘৰত উপস্থিত আছোঁহি। আজি বৰ্তমান আমাৰ কোম্পানীয়ে যি আজি আপোনাৰ ফাৰ্ষ্ট পাৰ্চেছ অফাৰ আপোনাৰ উপহাৰ আমাক প্ৰদান কৰিছিলে, এই উপহাৰটো ল'বলৈ তেখেতে আজি সক্ষম হৈছে আৰু এই উপহাৰটোৰ লোৱাৰ আগমুহূৰ্তত তেখেতৰ আপলাইন তেখেতৰ গুৰু আমাৰ মাজত উপস্থিত আছে। এয়া জীৱ মহন্ত ছাৰ আৰু লগতে আমাৰ মহাগুৰু আমাৰ চেয়াৰমেন ষ্টাৰ আমাৰ ৰাণা ছাৰ উপস্থিত আছে আৰু লগতে আমাৰ এম্বেচাডৰ ষ্টাৰ আমাৰ মহাগুৰু সকলোৱে অতি প্ৰিয় অতি শ্ৰদ্ধাৰ আমাৰ এম্বেচাডৰ ষ্টাৰ আমাৰ শান্ত বৰুৱা ছাৰ উপস্থিত আছে। আৰু গতিকে এই শুভক্ষণত এই শুভ মুহূৰ্তত আমি পোনে পোনে আমাৰ শিক্ষক আপোনাৰ বৃত্তিটোৰ লগত জড়িত তেখেত আমাৰ হৈছে আমাৰ ছুপাৰষ্টাৰ আমাৰ ৰঞ্জিত ছাৰ। তেওঁ ৰঞ্জিত ছাৰৰ এই শুভ মুহূৰ্তত আমি তেখেতৰ মনোভাৱ জানিবলৈ তেখেতৰ ওচৰলৈ আহিছোঁ। গুড এম চি ৰঞ্জিত ছাৰ। গুড এম চি। আপোনাৰ এই শুভ মুহূৰ্তত আপোনাৰ মনোভাৱখিনি আপুনি প্ৰকাশ কৰকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জিত মেছ। মই এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক। মই IMC সংস্থাৰ লগত জড়িত হৈছে প্ৰায় 1.5 বছৰেই হ'ল। সংস্থাৰ লগত জড়িত হৈ মোৰ নিজৰ পৰিয়ালবৰ্গৰ লগতে এই সমাজখনত যিসকল ৰোগী আছে তেওঁলোকক নিৰোগী পথত আনিবৰ বাবে সক্ষম হ'লোঁ আৰু এই সংস্থাৰ লগত জড়িত হৈ এজন চৰকাৰী শিক্ষক হিচাপে মই আন নিজৰ পৰিয়ালবৰ্গৰ কোনো ভগ্নী হওক অন্য বা ভাই ককাইক হওক মই তেওঁলোকক চৰকাৰী শিক্ষক হিচাপে নিয়োজিত কৰিব নোৱাৰোঁ, কিন্তু এই সংস্থাৰ লগত জড়িত হৈ নিজৰ ভগ্নীৰ লগতে আন 10জনকো মই সংস্থাপিত কৰিব পাৰিছোঁ আৰু এই সংস্থাৰ লগত জড়িত কৰাই তেওঁলোকক কৰাই যিটো সন্তুষ্টি পাইছোঁ সেইটো সন্তুষ্টি নহয় আত্মসন্তুষ্টি পাইছোঁ। আটাইতকৈ ডাঙৰ বিষয় এই সংস্থাৰ লগত জড়িত হোৱাৰ পিছৰ পৰাই IMC তৰফৰ পৰা মই এটা বৃহৎ পৰিমাণৰ প্ৰায় 36,000 টকাৰ মূল্যৰ এটা উপহাৰ পাবলৈ সক্ষম হৈছোঁ। IMCক সেইকাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই। আৰু ছাৰ আজি আপুনি এই উপহাৰকেইটা আজি আপুনি প্ৰদান কৰিব বিচাৰিছে, আপুনি নিজৰ ঘৰৰে আপোনাৰ নিজৰ ব্যক্তি কাক উপহাৰকেইটা আপুনি প্ৰদান কৰিব বিচাৰিছে? মই এই উপহাৰকেইটা মোৰ সহধৰ্মিনী শ্ৰীমতী হিমাজিতা মেছ তেখেতক প্ৰদান কৰিব বিচাৰিছোঁ আৰু লগতে মোৰ ভগ্নী শ্ৰীমতী ৰূপা মেছ তেখেতকো প্ৰদান কৰিব বিচাৰিছোঁ। এই শুভ মুহূৰ্তত এই প্ৰদান কৰিবৰ কাৰণে মোৰ লগত আজি উপস্থিত আছে মোৰ মহাগুৰু শ্ৰী শান্ত বৰুৱা ছাৰ এম্বেচাডৰ ষ্টাৰ। নমস্কাৰ ছাৰ। মোৰ আন এজন মহাগুৰু শ্ৰীযুত ৰাণা কোঁৱৰ চেয়াৰমেন ষ্টাৰ। অতিকৈ শ্ৰদ্ধাৰ মোৰ আপলাইন শ্ৰী জীৱ মহন্ত ছাৰ। নমস্কাৰ। গুড এম। আৰু লগতে মোৰ বন্ধুবৰ তথা এই সংস্থাটোৰ ৰবি ষ্টাৰ শ্ৰীযুত দেৱ বৰুৱা ছাৰ আছে, তেখেতকো এই শুভ মুহূৰ্তত থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন। শুভ ক্ষণ শুভ মুহূৰ্ত আমাৰ কাৰণে ইয়াতকৈ হ'ব নোৱাৰে, কাৰণ আজি স্বামীয়ে পত্নীক 11,500 টকাৰ মূল্য এটা হাত ঘড়ী প্ৰদান কৰিব। এইটো সম্ভৱ হৈছে মাত্ৰ IMCৰ দ্বাৰাই। গতিকে ৰঞ্জিত ছাৰ এই শুভ মুহূৰ্তত আপুনি আপোনাৰ সহধৰ্মিনীক আপুনি এই উপহাৰটি প্ৰদান কৰক ছাৰ। হয়, আজি তেখেতে আজি শিক্ষক আজি বৃত্তিৰ লগত জড়িত হৈ আজি তেখেতক 11,500 টকাৰ মূল্য এই IMC সংস্থাটোৰ কাৰণে সম্ভৱ হৈছে। এই শুভ মুহূৰ্তত তেখেতক শুভক্ষণত এই উপহাৰটো প্ৰদান কৰাৰ কিছু মুহূৰ্ত সঁচাকৈ আনন্দিত হৈছোঁ আমি, কাৰণ আজি এই মুহূৰ্তত তেখেতে আজি ৰঞ্জিত ছাৰো অতি আনন্দিত। তেখেতৰ মুখত এয়া এয়া শুভমুক্ত শুভক্ষণ। এয়া নবৌৰ হাতত এয়া আমাৰ IMC 11,500 টকীয়া এটা হাত ঘড়ী। ছাৰ নমস্কাৰ, আপোনাক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছত আমি এই শুভমুক্ত শুভক্ষণত আমাৰ ৰঞ্জিত ছাৰে আৰু যি উপহাৰ তেওঁ পাবলৈ সক্ষম হৈছিলে ইয়াৰে এটি উপহাৰ আজি ৰঞ্জিত ছাৰৰ ভগ্নী বাইদেউ আজি এই উপহাৰটি প্ৰদান কৰিব। আমাৰ অতি প্ৰিয় অতি মৰমৰ আমাৰ এম্বেচাডৰ ষ্টাৰ আমাৰ শান্ত
ছাৰে এই উপহাৰটি প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ শান্ত ছাৰক। ধন্যবাদ ছাৰ। গুড এম চি ছাৰ, গুড এম চি। এয়া আমাৰ ৰঞ্জিত ছাৰৰ ভগ্নী গুড এম চি বাইদেউ। এই শুভ মুহূৰ্ত শুভক্ষণ ইয়াৰ এইটো আপোনাৰ 11,500 টকাৰ মূল্য এটি সাতঘড়ী। ই অকল সাতঘড়ীয়ে নহয়, ইয়াৰ কাম বহুত আছে। ছাৰ আপোনাক ধন্যবাদ জনাইছোঁ এই শুভক্ষণত, এই শুভ মুহূৰ্তত আপুনি উপস্থিত হোৱাৰ বাবে। ইয়াৰ পিছত আমি আমাৰ প্ৰাইম মিনিষ্টাৰ আমাৰ ৰঞ্জিত ছাৰ, এই ৰঞ্জিত ছাৰক তেখেতৰ যিটো উপহাৰ, আজি উপহাৰটো প্ৰদান কৰিবৰ কাৰণে তেখেতৰ আপলাইন ডাইৰেক্ট তেখেতৰ গুৰু আমাৰ যুৱ মহন্ত ছাৰ উপস্থিত আছে। ছাৰ নমস্কাৰ। আৰু লগে লগে আমাৰ মহাগুৰু আমি অতি মৰমৰ, আমাক অতি মানে মৰমে আমাক এই আইন শৃংখলাখনত ভূমিকা ডাঙৰ দীঘল কৰা আমাৰ প্ৰাইম মিনিষ্টাৰ মই দুইজনকে অনুৰোধ জনাইছোঁ এই মুহূৰ্তত শুভক্ষণত উপহাৰটি আমাৰ ৰঞ্জিত ছাৰক যে তেখেতে প্ৰদান কৰে। গুড এম চি ছাৰ, এইটো শুভক্ষণ শুভ মুহূৰ্তৰ মহাগুৰু গুৰু আজি উপস্থিত আছে। মই আমাৰ এম্বেছাডৰ ষ্টাৰ ছাৰক মই ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। অতি ভাল লগা অতি আজি এইটো কেনেকুৱা এটা যে মুহূৰ্ত, এইটো ভাবিব নোৱাৰা এটা মুহূৰ্ত। সকলোকে মই ধন্যবাদ জনাইছোঁ এই শুভক্ষণ এই শুভ মুহূৰ্তত ৰঞ্জিত ছাৰক এই উপহাৰটো প্ৰদান কৰাৰ বাবে। ছাৰ আমাৰ শান্ত ছাৰে অকণমান চুই দিয়ক, ভাল লাগিব। আমাৰ সকলোকে এনি টাইম আমাক সহায় কৰি থকা আমাৰ শান্ত ছাৰ। এয়া শান্ত ছাৰ ধন্যবাদ আপোনাক। আপোনাৰ ইমান বহুমূলীয়া সময়খন আমাক দিয়াৰ বাবে ৰাণা ছাৰ আৰু শান্ত ছাৰ আৰু আমাৰ যুৱ মহন্ত ছাৰক আমি ধন্যবাদ দিছোঁ। গুড এম চি ছাৰ। खुशी